তো সেই দোস্ত স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱা মই অলপ সোনকালে উঠিছোঁ বাৰু। এতিয়া আপোনালোকে ফাৰ্ষ্ট বতৰটো চাই লওক। আপোনালোকে দেখিছে না ৱেডাৰটো কুঁৱলী এই আকৌ দেখা নোপোৱা হৈ গৈছে। আপোনাৰ মোটামুটি আপোনাৰ 3-4 মিটাৰমান 50 মিটাৰ দূৰতে আৰু একো দেখা নাপায় তেনেকুৱা হৈ গৈছে। মানে কিয় উঠিছোঁ আজি মই আমি বৰ্তমান যাই আছোঁ পিকনিক মানে ৰাণীত যাই আছোঁ, ৰাণী কপিলিত যাই আছোঁ। তো তাৰে আপোনালোকৰ এটা ভ্লগ এটা বনাই দি আছোঁ, আপোনালোকে চাব। ভ্লগটো কেনেকুৱা পায় কমেণ্ট কৰি জনাব। তো বলক। তো গাইজ মোক কেনেকুৱা লাগিছে একবাৰ এটা কমেণ্ট কৰি জনাব। তো গাইজ কোনি এই সূৰ্য উদয়ৰ সময়টো মানে এখনি বৰত উঠি পাইছে এটা কমেণ্ট কৰি পেলাই জনাব। আৰু গাইজ আমি এতিয়া আহি পালোঁ, এখন হৈছে আমাৰ বাছখন আজিৰ। আমি এতিয়া এখনতে যাম তাৰমানে। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিল সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি যাবে মনে ষ্টপ মিউজিক। তো গাইজ ইফালে যে লেখা আছে গেটখনত নাচিৰিবা আৰু ইফালে আদৰিছোঁ মানে নাচিৰিবা নেকি, সেইটো কমেণ্ট কৰি পেলাই জনাওকচোন। এইফালে এতিয়া ৰাণী পিকনিক স্পটটো এতিয়া আপোনালোকক দেখাই আছোঁ এতিয়া কি জেগা চাব লগা আছে। সিমান ময়ো ভালকৈ নাজানো কি জেগা চাব লগা আছে। তাকে আপোনালোকক দেখাই আছোঁ। বাকী আৰু আমাৰ ক'ত ঠাই কৰিছিলোঁ মানে আয়োজনটো কৰিছিলোঁ ৰন্ধা বঢ়া, সেইটো ক'ত দেখাই আছোঁ ৰ'ব। আমাৰ আজিৰ মানে ইয়াতে মানে খানা চানাখিনি বনোৱা হ'ব, চৌকাতে বনাব। বাকী ইফালে আমাৰ মানুহগিলাখান আছে আৰু সিফালেও এটা পাৰ্টি আছে, ইফালে আছে আপোনাৰ এই চাইডে আছে আৰু ভালকৈ দেখাই আছোঁ মানে খানা চানা হৈ আছে। এতিয়া আমি তাৰমানে অলপ বনাইছোঁ, অলপমান জেগা চাই যাওঁ আৰু বাকী ইফালেও আৰু আছে ধুনীয়াকৈ আমিও আৰু চাব আহিছোঁ। বাকী আৰু ইয়াৰ দুখনমান লোকেল দোকান সুধি আছোঁ ৰ'ব, কেনেকুৱা কি বস্তুৰ দাম কেনেকুৱা পিকনিক দিয়ে। হয়তো ইয়াতে ডেইলি কিমানমান আহে মানুহ তথাপি আপোনাৰ কালিতো ৰবিবাৰ আছিল, কালি বেছি হৈছে অভাৰ হৈ গৈছে। এইটো মানে আপোনাৰ বেলেগ নহয়, এইটো এটা কপিলী নদীৰ ৰিংকে আছে আৰু ধুনীয়াকৈ হয়টিখন চাব আহিব। আৰু এখনতে পাকাত দলং এখন আছে। পকা মানে বস্তুটো এনে দেখাত আপোনাৰ এইটো এই মালটো আপোনাৰ কাঠ যেন পায়, কিন্তু বস্তুটো পাকাৰ নাই। এই ৰড হ'লে আছে কিন্তু ভাঙা আনিছে। বাকী আৰু আৰু গাইজ এই ৰাস্তাটোতে মানে একদমেই ওপৰত যাই থাকিলে ৱাটাৰফলটো পাম। তো যিমান পাৰোঁ সিমান যাওঁ আৰু চাওঁ পাওঁ না নাপাওঁ। কিন্তু গাইজ আমাৰ নাই পাহাৰটো অভ্যাস নাই না, আছোঁ কি হৈছে এই ৱাটাৰফলটো মানে হয়দি এনেকৈ বৈ আহিছে আৰু হয়দি একদম আমি য'তে পিকনিক আছোঁ তাকালৈকে গৈছে একদম এনেকৈ বৈ বৈ। গাইজ কি ছাৰ হয় বাপৰে বাপ। মই এতিয়া আপোনাৰ মোৰ এই ঘৰটোত যদি আপোনাৰ হাৰ্টবিটটো দেখাব পৰা হ'ল আকৌ মই একদম দেখাই দিলোঁ হয় ভাল। কেনাই লাগি গৈছে মানে মই আপোনাক ক'ব নোৱাৰোঁ, এনেকুৱা লাগি গৈছে একদম। আৰু আপোনালোকে যদি চাই একদম চাওক মোৰ পিছফালে সেই কিমান ছাৰ প্ৰভু। এতিয়া যিমান পাৰোঁ যাই আছোঁ, চাওঁ পাৰোঁ নে নোৱাৰোঁ। যদি নোৱাৰোঁ আৰু নাযাওঁ দিয়ক। ইফালে এনেকৈ এই আগত দেখোন নদীটোৱে আৰু এনেকৈ গৈছে। এতিয়া এটা সৰু চাই ৱাটাৰফলৰ নিচিনা তাৰমানে পূৰা পাহাৰতে পানীগিলা বৈ বৈ আহি আছে একদম। ক'ত আহিছোঁ গাইজ আপোনালোকে বিশ্বাস নকৰিব যদি। বাপৰে বাপ আহিছোঁ এই ৰ'ব সেই একদম ক'ত আছোঁ আপোনালোকক ৰ'ব দেখাই আছোঁ। তো গাইজ ওপৰৰ পৰা যে কৈছিলোঁ এইটোৰ কথাই কৈছিলোঁ মানে বঢ়িয়া হয় ন। আৰু ইয়াতে কোনোবাই পিকনিকৰ খানা বনাইও খাইছা ভালেই হৈছে দেই। আৰু কিন্তু এটা কথা কওঁ, এইগিলাখান দেখিছেনে এই বটলগিলাখান আপোনাৰ গ্লাছগিলাখান আপোনাৰ চৰকাৰেতো বাৰু মদৰ দোকান খুলি দিছে তো খাবই, সেইটো একো ডাঙৰ কথা নহয়, তো খাবই। কিন্তু ইয়াতে এনেকৈ ভাঙিব নালাগে কাৰণ এইগিলাখান জেগাত মই আহিছোঁ মোৰ আৰু কোনোবা আহিব ভৰি চৰি সোমালি নাহে আৰু এনে খালী ভৰি নাহে জোতা পিন্ধি আহিব, তথাপিতো এইটো নকৰিব প্লিজ।
মই এতিয়া মানে আৰু অলপমান ওচৰত লাগি আছোঁ, আপোনালোকক বেক কেমেৰাদি ধুনীয়াকৈ দেখাই আছোঁ। বাকী আপোনালোকে একবাৰ মোৰ চাইডত নাজাৰটো চাওক, কেনেকুৱা এটা জেগাত আহি পেলাই মই থিয়া দি মানে আছোঁ মানে। মাজতে এটা শিল আছে আৰু ধুনীয়াকৈ এইটো শিলত থিয়া সেইটোতো আপোনালোকক দেখাইছোঁ আৰু তথাপি আৰু জুম কৰি হ'লে দেখাই দিছোঁ ধুনীয়াকৈ। আপোনালোকে দেখছি না মানে দুটা চাইডৰ পৰা পানীটো আহিছে, এইটো চাইডৰ পৰা আৰু এইটো চাইডৰ পৰা ধুনীয়াকৈ পানীটো আহি পেলাই আৰু এটা এটা মানে গাইছ কি ক'ম মানে আপোনালোকক তাৰমানে এনেকুৱা এটা ধুনীয়া হাৱা এটা মানে লাগিছে, কি ধুনীয়া ঠাণ্ডা বতাহ এটা লাগিছে আপোনালোক মানে বুজাব নোৱাৰোঁ আৰু। তো এতিয়া ইয়াৰ পৰাই যাওঁ, যাই পেলাই তাকে খানা চানা হৈছে না চাওঁ আৰু ওপৰত দেখি নাযাওঁ আৰু ইয়াৰ পৰাই যাওঁ। এইটোৰ পৰা এতিয়া যাই পাব লাগিব, যাই পেলাই এইটো মাজতে এটা শিল আছে, এইটো ভৰ্তি মানে আপোনাৰ নাজাৰাটো মজা। মই এতিয়া এইটো শিলত থিয়াই দি পেলাই আপোনালোকক আগৰ চিনটো দেখালোঁ ধুনীয়াকৈ বাৰু। ইফালেও আছে, সেইটো দেখালোঁৱে মানে এতিয়া পানী লাৰি আছোঁ, কি ধুনীয়া ঠাণ্ডা বাপৰে বাপ মানে বেয়া ঠাণ্ডা আছে কিন্তু পানীটো। আপোনালোকেও আহিব, মই এড্ৰেছটো ডেছক্ৰিপশ্যনত দি দিম ধুনীয়াকৈ, আপোনালোকে আহিব। বাকী আৰু যাওক ইয়াৰ পৰাই গাইছ হৈ গৈছে। আপটো চাওক আপোনালোকে কেনেকুৱা এটা আপ, ইমান ডাউনক লাগি আহিছোঁ চালা ভাগান নধৰিব দা এই ইমান দা মোৰ পৰাই উঠি যোৱাটোৱে দিগদাৰ, উঠি যোৱাটো নামি আহোঁতে উঠি পেলাই লাগ পাইছোঁ ৰ'ব। এতিয়া মানে ৰাস্তাই আছে, আগতেও আছে ধুনীয়াকৈ। আপোনালোকে তাত হেৰি চেৰি কৰিব পাৰিব, মোক গাত ধুব পাৰিব। মই ধুলোঁ ধুনীয়াকৈ, মোক গাত ধুলোঁ আৰু বাকী আপোনাৰ কি হ'ল চচমা জোৰা আছিল বুকত লৈ আপোনাৰ পৰি পেলাই পানী অহা লাগিছে, একো নাই বাৰু। এয়া সিফালৰ পৰা আহিলোঁ মানে ফুৰি আহি পেলাই এতিয়া আমাৰ য'তে মানে জাগা কৰিছে ঠাই আহি পালোঁ, কিন্তু চাইডৰ চাইডে গোটাই ঠাই কৰিছে ৰ'ব। সিফালে মানে খানা হৈছে, সিফালে অলপমান কুঁহিয়াৰৰ ৰস খাব আছোঁ, কুঁহিয়াৰৰ জুচ খাব আছোঁ, সেইফালে লগ পাই আছোঁ। সেইফালে মানে মই তাতে আছোঁ আৰু ইফালে আপোনালোকৰ সেইটোৱে মানে এইটোও কিন্তু আপোনাৰ এইটো একদম আমাৰ পিকনিক প্লেচৰ ওচৰতে পিকনিকটো আমাৰ হৈছে, তাতে বাকী মানুহ আছোঁ ইয়াতে। বাকী মই আছোঁ বাকী আৰু কি দেখাব পাৰোঁ দেখাইছোঁ। তো গেছ খানা চানা খাই পেলাই মানে আহিলোঁ আৰু অলপ পেলাই মানে এতিয়া যাম আৰু অলপমান দেৰিকৈ আৰু ক'ৰবাত 10-15 মিনিটমান আছোঁ ইয়াতে, তাৰপিছত যাম আৰু ইয়াতে মানে বহুত চাৰো জেগা আছে আৰু বাকী আপোনালোকে আহিব পাৰিব। মই জাগাটোৰ এড্ৰেছটো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, ধুনীয়াকৈ আপোনালোকে পাৰিব আহি যাব। তো দিয়কতে পাই আৰু যদি ৰাস্তাত পাৰোঁ কিবা কিবি চিন দেখাবও পাৰোঁ, ক'ব পাৰি গ'লো যে আপোনালোকে এইটো বস্তু কওক, কোনে ক'ত পিকনিক খালে এটা কমেণ্ট কৰি দিব, তেতিয়া আৰু গম পাম আৰু। ঘৰত যাই আছোঁ মানে ঘৰত যাই আপোনাৰ দেখা পাই আৰু এইটো তাৰেও দুটামান ক্লিপ দি আছোঁ, আপোনালোকে তাত চাই ল'ব। অঁ তো গাইছ ভিতৰত মানে এনেকুৱা আছে, আপোনালোকে আহিব আৰু কথা নাই। তো আৰু অকলে জানেই দেখাব লগা বস্তু আৰু দেখাই দিছোঁ আৰু বাকী ইফালে এটা পানীৰ ঠাই দিছোঁ, জৰিকাটো তাত দি থৈ দিছে। বাকী ইফালে হেৰি আছে যাই পেলাই তো মানে এতিয়া সমাধি ক্ষেত্ৰ জৰিকাটো জোতা আনডাল নিব নেদে আৰু বাকী নাই আৰু দিছে আৰু ইফালে পানীৰে ধুনীয়াকৈ আছে। বাকী আপোনালোকক এইটো আপোনাৰ নিজৰতে দিছে, মই জানাত চাগে এখনি ইয়াতে সমাধি ক্ষেত্ৰ সেইকাৰণে এনেকৈ থৈ দিছে। মই ভালকৈ নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। বাকী এইটো মানে ফেয়াৰৰ পানী বুলি আছে, এইটো কি তাৰমানে মই ভালকৈ বুজি পোৱা নাই, এইটো কমেণ্ট কৰি পেলাই জনাবচোন ধুনীয়াকৈ। কি মজাকৈ আহি আছে, কিবা এটা চিনটোৱে কিবা এটা ভাল লাগিছে। যাম ফটো উঠিলাম যিহেতু মানে সমাধি ক্ষেত্ৰ মোৰ আচলতে নেট বুলি কোৱা গৈছিল, একদম ভুল হৈ গৈছে, চৰি। আৰু এইটোৱে আৰু সেইফালৰ পৰা যদি দেখাইছিলোঁ মানে এইটো এতিয়া ধুনীয়াকৈ মই দেখাইছোঁ আৰু এই ফুলগিলাখনৰ ৰংটো মানে এতিয়া ৰঙা আনিছে কাৰণে এই লাইটটো দিয়া আছে কাৰণে ৰঙা আনিছে। বাকী এইটোৱে আৰু এইটোহে আপোনালোকে আৰু মানে স্পৰ্শন কৰিব, আমি স্পৰ্শনত মানে ফটো উঠিম। তো ফটো কেইটামান উঠি ল'ম, ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ চাই পেলাই আহিলে এতিয়া মানে বাছত লৈকে আৰু যাই আছোঁ আৰু কত ৰখাৰ চিষ্টেম আৰু ডাইৰেক্ট ঘৰ আৰু আজি মানে